হাই এভৰিৱান, আজি মই আপোনালোকৰ আগত পাহাৰীয়া আলু পকৰি বনাবলৈ লৈছোঁ। এইটো গৰীয়া আলু বুলিও কয়। এতিয়া কেনেকৈনো গৰীয়া আলুকেইটা পকৰি বনালোঁ চাওঁ আহকচোন। ইয়াতে মই গৰীয়া আলুকেইটা বইল কৰি লৈছোঁ কুকাৰত। এতিয়া আমি এইখিনি ভালদৰে বাকলি চেলাই ল'ম। ভালদৰে চেলাই ল'ব যাতে বাকলি লাগি নাথাকে। এতিয়া আমি এইখিনি ভালদৰে পিহনা এখনত পিচি ল'ম। এনেকৈ আটাইখিনি আমি পিচি ল'ম। হৈয়ে গৈছে। ইয়াতে এতিয়া আমি বেচনখিনিও চালি ল'ম। ভালদৰে চালি পিনি আমি এতিয়া এইখিনি আটাইখিনি মিক্স কৰি হৈ গৈছে ইতিমধ্যে আমাৰ চলা। এতিয়া আমি ইয়াতে সোৱাদ অনুযায়ী নিমখ দি দিম আৰু ইয়াতে কাটি থোৱা পিঁয়াজো দি দিম। সৰু সৰুকৈ পিঁয়াজবোৰ কাটি ল'ব। জলকীয়াও 2টা কাটি দিছোঁ, লগত ধনিয়া আৰু গৰম মছলা গুড়া দি দিছোঁ। পানীত অকণমান গুলি ল'ব। এতিয়া আমি এইখিনি ভালদৰে সানি ল'ম। ভালদৰে সানি মিক্স কৰি ল'ব। হৈয়ে গৈছে আমাৰ সনা। এতিয়া আমি এইখিনি সৰু সৰু লাডু বনাই লৈছোঁ। আপোনালোকেও এনেকৈয়ে বনাই ল'ব। এতিয়া আমি ইয়াতে তেল গৰম হ'বলৈ দিছোঁ। এতিয়া আমি তেলতে দি দিছোঁ পকৰিকেইটা। অলপ হোৱা যেন পালে লুটিয়াই দিব। হৈছে আৰু অলপ ৰঙচুৱা নিচিনা। আমি এইখিনি এতিয়া লুটিয়াই দিম লাহে লাহে। হৈয়ে গ'ল আমাৰ। এতিয়া আমি পাত্ৰ এটাত কাঢ়ি ল'ম। ইতিমধ্যে হৈয়ে গৈছে আৰু এয়া আমাৰ পাহাৰীয়া আলুৰ পকৰি। ইজি ৰেচিপি, ঘৰত নিশ্চয় ট্ৰাই কৰি চাব।